মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মুত্তাকিনুৰ ৰহমানে মোৰ দ্বিতীয়টি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। মোৰ প্ৰথমটি ভিডিঅ' ছাবজেক্টৰ সন্দৰ্ভত প্ৰকাশ হৈছিল আৰু তোমালোকৰ পৰা যি সঁহাৰি লাভ কৰিলোঁ তথা পৰামৰ্শ লাভ কৰিলোঁ, সেই সঁহাৰিয়ে আৰু পৰামৰ্শই মোক বাৰুকৈ আপ্লুত কৰিছে আৰু সেই উৎসাহতে মই দ্বিতীয়টি ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। প্ৰথমটি ভিডিঅ'ৰ সন্দৰ্ভত মই এটা বস্তু দিছিলোঁ যে এটা বাক্যত যদি তিনিওটা পাৰ্চনেৰে ছাবজেক্ট থাকে, তেতিয়া আমি কেনেকৈ ক্ৰমকেইটা কেনেকৈ সজাম ছাবজেক্টৰ, সেইটো ভিডিঅ' বহুতে ভালদৰে চাইছে বাবে মোলৈ পাৰ্চনেলি মেছেজ কৰি কৈছে যে এই ছাবজেক্টৰ ক্ৰম সন্দৰ্ভত ভালদৰে এটা ভিডিঅ' পুংখানুপুংখভাৱে ভিডিঅ' এটা দিব লাগে আৰু সেই পৰামৰ্শ হিচাপে লৈ মই দ্বিতীয়টি ভিডিঅ' বনাইছোঁ। চাওঁচোন ইয়াত কি লিখা আছে, আমি পঢ়ি চাওঁ। ইফ ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড পাৰ্চন প্ৰনাউন্স আৰ টু বি ইউজড ইন দ্য ছেম চেণ্টেন্স দেন দ্য অৰ্ডাৰ ইজ। যদিহে এটা বাক্যত তিনিওটা পাৰ্চনৰে ছাবজেক্ট থাকে, কি হিচাপত থাকে? প্ৰনাউন হিচাপত থাকে, সৰ্বনাম হিচাপত থাকে। নাউনৰ সলনি ব্যৱহাৰ হ'লে সৰ্বনাম বুলি কয়, নামৰ সলনি ব্যৱহাৰ হোৱা যিবিলাক শব্দ আছে হি, চি, দে, উই, এইবিলাক। যদিহে এটা বাক্যত তিনিওটা পাৰ্চনৰে ছাবজেক্ট থাকে, কি হিচাপত থাকে? সৰ্বনাম হিচাপত থাকে, তেতিয়া আমি ক্ৰমবিলাক কেনেকুৱা হ'ব? প্ৰথম ৰুলছটো আমি পঢ়ি লওঁ। নাম্বাৰ 1 ৰুল, হুৱেন all the personal pronouns are singular, the order is second, third, first, 2, 3, 1. যেতিয়া এটা পাৰ্চনেল প্ৰনাউন বুলি কৈছে, পাৰ্চনেল প্ৰনাউন মানে কি? ব্যক্তিবাচক সৰ্বনাম, ব্যক্তিক বুজোৱা যিবিলাক সৰ্বনাম আছে, হি, চি, দে, এইবিলাক। যেতিয়া এটা বাক্যত তিনিওটা পাৰ্চনৰে ছাবজেক্ট ব্যক্তিবাচক সৰ্বনাম ৰূপত থাকে আৰু লগতে ছিংগুলাৰ হয়, গোটেইকেইটা ছাবজেক্ট যদি ছিংগুলাৰ হয়, একবচন হয়, তেতিয়া আমাৰ এই শৃংখলটো কেনেকুৱা হ'ব? ক্ৰমটো কেনেকুৱা হ'ব? ছেকেণ্ড পাৰ্চন প্লাছ থাৰ্ড পাৰ্চন প্লাছ ফাৰ্ষ্ট পাৰ্চন। এইটো মই প্ৰথম ভিডিঅ'টোত উল্লেখ কৰিছিলোঁ, কিন্তু তাত মই ছিংগুলাৰ নাম্বাৰ বুলি উল্লেখ কৰা নাছিলোঁ, একবচন বুলি উল্লেখ কৰা নাছিলোঁ। সেইকাৰণে হয়তো বহুতৰে কনফিউজড হৈছে, গতিকে মই কনফিউজটো ইয়াত দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি উদাহৰণকেইটা চালে আৰু ভালদৰে আমাৰ কনফিউজখিনি যিখিনি আমাৰ আখুৱা আছে সেইখিনি দূৰ হ'ব। নাম্বাৰ এ, ইউ, হি এণ্ড আই আৰ ফ্ৰেণ্ডছ। ইয়াত ছাবজেক্ট তিনিটা আছে, ইউ এটা ছাবজেক্ট, হি এটা ছাবজেক্ট আৰু আই এটা ছাবজেক্ট। এই তিনিওটাই পাৰ্চনেল প্ৰনাউন, ব্যক্তিক বুজোৱা সৰ্বনাম, আৰু তিনিওটা কি? একবচন, ছিংগুলাৰ নাম্বাৰ। গতিকে আমাক গঠনটো কি হ'ব? ছেকেণ্ড পাৰ্চনটো প্ৰথম আহিব, গঠন অনুযায়ী। ছেকেণ্ডটো আহিল ইউ, ছেকেণ্ড পাৰ্চন। থাৰ্ড পাৰ্চন দ্বিতীয়তে আহিব, থাৰ্ড পাৰ্চন হি। তৃতীয়তে আহিব ফাৰ্ষ্ট পাৰ্চন আই। ইউ, হি এণ্ড আই আৰ ফ্ৰেণ্ডছ। তাৰপিছত নম্বৰ বিটো, হি এণ্ড আই হাভ ষ্টাডিড টুগেডাৰ। ইয়াত ছাবজেক্ট দুটা আছে, হি এটা ছাবজেক্ট, আই এটা ছাবজেক্ট। ইয়াত দুয়োটাই পাৰ্চনেল প্ৰনাউন, ব্যক্তিক বুজোৱা সৰ্বনাম, লগতে কি? একবচন। গতিকে আমাৰ গঠনটো কি হ'ব? গঠনটো কি আছিল? ছেকেণ্ড প্লাছ থাৰ্ড প্লাছ ফাৰ্ষ্ট পাৰ্চন। গতিকে আমাক কি ইয়াতে আহিব? ছেকেণ্ড পাৰ্চন নাই, গতিকে আমাক হিটো আহিব, হিটো দিছোঁ সেইকাৰণে। কি হিটো? থাৰ্ড পাৰ্চন প্ৰথমে আহি গৈছে। তাৰ দ্বিতীয়তে কি আহিছে? শেষত কি আহিছে? থাৰ্ড পাৰ্চন, থাৰ্ড পাৰ্চন প্লাছ ফাৰ্ষ্ট পাৰ্চন আহিছে। হি এণ্ড আই, হিটো থাৰ্ড পাৰ্চন, আইটো ফাৰ্ষ্ট পাৰ্চন। হেভ ষ্টাডিড টুগেডাৰ। তাত চিটো, নাম্বাৰ চি চাওঁ, ইউ, হি এণ্ড আই হাড গান ফৰ শ্বপিং। ইয়াত তিনিটা ছাবজেক্ট আছে, ইউ এটা ছাবজেক্ট, হি এটা ছাবজেক্ট আৰু আই এটা ছাবজেক্ট। তিনিওটাই পাৰ্চনেল প্ৰনাউন, ব্যক্তিক বুজোৱা সৰ্বনাম, লগতে কি? ছিংগুলাৰ নাম্বাৰ। গতিকে কি আহিব গঠন অনুযায়ী? ছেকেণ্ড প্লাছ থাৰ্ড প্লাছ ওৱান, 2 প্লাছ 3 প্লাছ 1 আছিল, ছেকেণ্ড পাৰ্চন প্ৰথম, থাৰ্ড পাৰ্চন দ্বিতীয়তে, ফাৰ্ষ্ট পাৰ্চন শেষত। গতিকে আমি কি দিছোঁ? ছেকেণ্ড পাৰ্চন দিছোঁ ইউ প্ৰথমতে, দ্বিতীয়তে দিছোঁ থাৰ্ড পাৰ্চন হি, তৃতীয়তে দিছোঁ ফাৰ্ষ্ট পাৰ্চন। যদি আমি ইয়াত উল্টা পুল্টাকৈ লিখিলে নহ'ব, আমি এই যিটো ক্ৰম সেনেকৈ লিখিব লাগিব। ইউ, হি
এণ্ড আই আমি যদি দিওঁ হি ইউ আই তেতিয়া ভুল হ'ব, বা আই হি এণ্ড ইউ তেতিয়া নহ'ব। আমাক ক্ৰমটো মিলিব লাগিব কি ছেকেণ্ড প্ৰথমে আহিব লাগিব, দ্বিতীয়তে থাৰ্ড আহিব লাগিব, তৃতীয়তে ফাৰ্ষ্ট পাৰ্চন আহিব লাগিব। গতিকে কি হ'ব ইউ হি এণ্ড আই হেড গান ফৰ শ্বপিং। নাম্বাৰ ডি ইউ চি এণ্ড আই ৱেৰ বেষ্ট ফ্ৰেণ্ডছ। ইয়াত তিনিটা ছাবজেক্ট আছে, ইউ আছে, চি আছে, আই আছে, তিনিওটাই পাৰ্চনেল প্ৰনাউন ব্যক্তিক বুজক সৰ্বনাম, লগতে একবচন ছিংগুলাৰ নাম্বাৰ। গতিকে কি হ'ব প্ৰথমতে আহিব ছেকেণ্ড পাৰ্চন ইউ, দ্বিতীয়তে আহিব থাৰ্ড পাৰ্চন চি, তৃতীয়তে আহিব শেষত আহিব কি ফাৰ্ষ্ট পাৰ্চনছ আই। গতিকে প্ৰথম আমাৰ প্ৰথম ৰুলটো গ'ল। দ্বিতীয় ৰুলটো আমি চাই লওঁ কি আছে নিয়মটো। হুৱেন অল পাৰ্চনেল প্ৰনাউন্স আৰ প্লুৰেল, the order is first, second and third person. ৰুলটো হ'ব 1 2 3। যেতিয়া এটা বাক্যত তিনিওটা পাৰ্চনৰে ছাবজেক্ট থাকে, মানে সৰ্বনাম পাৰ্চনেল সৰ্বনাম মানে পাৰ্চনেল প্ৰনাউন হিচাপত থাকে, মানে ব্যক্তিবাচক সৰ্বনাম হিচাপত থাকে, লগতে কি হয় গোটেইকেইটা যদি ছাবজেক্টেই প্লুৰেল নাম্বাৰ হয়, বহুবচন হয়, তেতিয়া আমাক কি হ'ব গঠনটো প্ৰথমে আহিব ফাৰ্ষ্ট পাৰ্চন, দ্বিতীয়তে ছেকেণ্ড পাৰ্চন, তৃতীয়তে থাৰ্ড পাৰ্চন। 1 2 3। নাম্বাৰ এ উই ইউ এণ্ড দে উইল গ' টু দ্য পিকনিক। তিনিটা ছাবজেক্ট আছে, উই আছে, ইউ আছে আৰু দে আছে। তিনিওটাই ব্যক্তিবাচক সৰ্বনাম, ব্যক্তিক বুজোৱা সৰ্বনাম, লগতে তিনিওটা কি প্লুৰেল নাম্বাৰ। গতিকে প্লুৰেল নাম্বাৰ হ'লে কি হ'ব গঠনটো আমাক প্ৰথমে ফাৰ্ষ্ট, তাৰপিছত ছেকেণ্ড, তাৰপিছত লাষ্টত থাৰ্ড আহিব। আমি প্ৰথমতে কি দিছোঁ উইটো কি প্ৰথম পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন ইউ, ডেটো থাৰ্ড পাৰ্চনছ, আমি, তোমালোক আৰু সিহঁত। গতিকে কি হ'ব উই ইউ এণ্ড দে উইল গ' টু দ্য পিকনিক। তাত নাম্বাৰ বি উই এণ্ড ইউ উইল এৰেঞ্জ দ্য পে'মেণ্ট। উইটো এটা ছাবজেক্ট, ইউটো এটা ছাবজেক্ট। উই মানে আমি বহুবচন, ইউ মানে এটা তোমালোক বুজাইছে বহুবচন। যিহেতু উইটো বহুবচন আছে, ইউটো কিবা বহুবচন হ'ব। গতিকে আমাক কি পাৰ্চনেল প্ৰনাউন দুটাই, লগতে কি বহুবচন প্লুৰেল নাম্বাৰ। গতিকে কি হ'ব ফাৰ্ষ্ট প্লাছ ছেকেণ্ড প্লাছ থাৰ্ড হ'ব। প্ৰথম দিলোঁ আমি ফাৰ্ষ্ট পাৰ্চন উই, তাত আমাৰ কি ছেকেণ্ড পাৰ্চন ইউ, ইয়াত আমাৰ থাৰ্ড পাৰ্চন নাই, গতিকে নালাগে, ইয়াত দিয়া নাই। উই এণ্ড ইউ উইল এৰেঞ্জ দ্য পে'মেণ্ট। তাত চি নাম্বাৰটো ইউ এণ্ড দে আৰ ছাপ'জ টু ৰাইট দ্য স্ক্ৰিপ্ট। ইয়াত ইউ এটা ছাবজেক্ট আৰু দে এটা ছাবজেক্ট, ডেটো বহুবচন সিহঁত, গতিকে ইউটো ইয়াত কি বুজাব তোমালোক বা আপোনালোক, এইটো বহুবচন। দুয়োটা পাৰ্চনেল প্ৰনাউন, লগতে কি প্লুৰেল নাম্বাৰ। গতিকে কি হ'ব ফাৰ্ষ্ট পাৰ্চন প্লাছ ছেকেণ্ড পাৰ্চন প্লাছ থাৰ্ড পাৰ্চন হ'ব। আমাৰ কি ফাৰ্ষ্ট পাৰ্চন নাই, গতিকে আমাৰ কি ছেকেণ্ড পাৰ্চন ইয়াত আছে ইউ, তাৰপিছত কি আছে থাৰ্ড পাৰ্চন দে। ইউ এণ্ড দে আৰ ছাপ'জ টু ৰাইট দ্য স্ক্ৰিপ্ট। তাত নাম্বাৰ 3 ৰুলছ। ইফ দ্য চেণ্টেন্স ইজ এবাউট একচেপ্টিং গিল্ট অৰ মিষ্টেক, দ্য অৰ্ডাৰ ইজ ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড। ৰুলটো হ'ব 1 2 3। যদিহে এটা বাক্যত তিনিওটা পাৰ্চনেল ছাবজেক্ট থাকে, মানে পাৰ্চনেল প্ৰনাউন হিচাপে, ব্যক্তিবাচক সৰ্বনাম হিচাপে, আৰু কি হয় যদিহে গিল্ট প্ৰকাশ কৰে, মানে কি দোষ বা ভুল স্বীকাৰ কৰা বুজায় ছাবজেক্টকেইটাই, তেতিয়া আমাক কি হ'ব, তেতিয়া আমাক গঠনটো এনেকুৱা ধৰণৰ হ'ব ফাৰ্ষ্ট পাৰ্চন প্ৰথমে, ছেকেণ্ড পাৰ্চন দ্বিতীয়তে, তৃতীয়তে থাৰ্ড পাৰ্চন। 1 2 3 ৰুলটো আমি চাই লওঁ। আই নাম্বাৰ এ আছে আই ইউ এণ্ড হি উইল আস্ক ফৰ পাৰ্ডন। ইয়াত তিনিটা ছাবজেক্ট আছে, আই এটা ছাবজেক্ট, ইউ এটা ছাবজেক্ট আৰু হি এটা ছাবজেক্ট। ইয়াত কি কৈছে পাৰ্ডন মানে কি ক্ষমা বিচাৰিব। ইয়াত দোষ স্বীকাৰ কৰা বা ক্ষমা বিচৰা বা ভুল স্বীকাৰ কৰা, এনেকুৱা হ'লে আমাক কি লাগিব 1 + 2 + 3। ফাৰ্ষ্ট পাৰ্চন প্ৰথমতে দিছোঁ আই, দ্বিতীয়তে ছেকেণ্ড পাৰ্চন, তৃতীয়তে থাৰ্ড পাৰ্চন হি। তাৰপিছত নাম্বাৰ বিটো আই ইউ এণ্ড হি আৰ এট ফল্ট। এট ফল্ট মানে কি দোষী। ইয়াত আই এটা ছাবজেক্ট, ইউ এটা ছাবজেক্ট আৰু হি এটা ছাবজেক্ট। গতিকে ফাৰ্ষ্ট প্লাছ ছেকেণ্ড প্লাছ থাৰ্ড হ'ব। আইটো ফাৰ্ষ্ট পাৰ্চন, ইউটো ছেকেণ্ড পাৰ্চন আৰু হিটো থাৰ্ড পাৰ্চন। তাত নাম্বাৰ চিটো ইউ এণ্ড চি আৰ এট ফল্ট। এট ফল্ট মানে দোষ বুজাইছে, তেতিয়া আমাক কি হ'ব ইউটো এটা ছাবজেক্ট, চিটো এটা ছাবজেক্ট। ইউটো আমাক
গঠনটো কি আছিল ফাৰ্ষ্ট পাৰ্চন প্লাছ ছেকেণ্ড পাৰ্চন প্লাছ থাৰ্ড পাৰ্চন 1 প্লাছ 2 প্লাছ 3 ইয়াত কি হ'ব ইউটো ফাৰ্ষ্ট পাৰ্চন আৰু ইয়াত ছেকেণ্ড পাৰ্চন নাই গতিকে আমাৰ কি আহিব নেক্সট থাৰ্ড পাৰ্চন UNCR এট ফল্ট আশা কৰিছোঁ ভিডিঅ'টো যিখিনি মানে আগৰ ভিডিঅ'টোত ডাউট আছিল সেইখিনি ইয়াত ক্লিয়াৰ হৈছে বা যদি হোৱা নাই কমেণ্টত জনালে হ'ল বা পাৰ্চনেলি মোক জনালে হ'ল নিশ্চয় মই মানে ডাউটখিনি ক্লিয়াৰ কৰিবলৈ যৎপৰ আছে মানে চেষ্টা চলাম আশা কৰোঁ ভিডিঅ'বিলাক এনেকৈ চাই থাকিব নেক্সট আমি ভিডিঅ' মানে লৈ আহিম ভাৰ্বৰ ওপৰত ভাৰ্ব কি বস্তু সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আজিলৈ ইয়াতে এৰিছোঁ ধন্যবাদ